মৰমৰ মা ভালে আছানে? এইকেইদিন ঘৰৰ কাম কেনেকৈ কৰি আছোঁ দেখাওঁ আহা তোমাক। সবিতা বাইদেউ আহিছে আজি আৰু অলপমান সহায় কৰি দি আছে। বাইদেউ ঘৰ কিন্তু ক'ত? একদম আমাৰ অসমত। আপোনালোকে জানে নহয় শান্তা দিদি নাহা হৈ গ'ল, সেইকাৰণে স্নেবিট মানে এটা এপ হয়, সেইটো এপৰ পৰা বুক কৰিছিলোঁ। আৰু মোৰো কপাল, মই সদায় চব এপতে অসমীয়া মানুহ পাওঁ, চব ৰেষ্টুৰেণ্টত অসমীয়া মানুহ পাওঁ। আজিও পাই গ'লোঁ সবিতা বাইদেউ। সবিতা বাইদেউ অৱশ্যে অসমৰ, কিন্তু নেপালী হয়, কিন্তু অসমীয়া ধুনীয়াকৈ কয়, মোতকৈও ভালকৈ কয় আৰু। গতিকে চব কৰি দিলে, ঘৰ সাৰা মোচা আৰু বাচন ধোৱা। এতিয়া মই আজিৰ দিনটোৰ কাৰণে টেনশ্যন ফ্ৰী, আৰু অহাকালিৰ কাৰণে আকৌ ব্যৱস্থা কৰিব লাগিব। এতিয়া অহাকালি মেইড পাওঁনে নাপাওঁনে, আকৌ অনলাইন বুক কৰিব লাগে, চাম আৰু আমি। মোৰ অৱস্থা দেখিছা নহয় মা, চুলিকেইডালো মানে ফনিয়াবলৈ মই টাইম পোৱা নাই, কাৰণ মামানৰ গা বেয়া, তাৰ অকণমান চৰ্দি জ্বৰ হৈ আছে। এই অলপ অলপ দেৰি পিছতে তাক লৈ শুব লাগে, সি শুব মন কৰে, একেবাৰে সেমেকা আৰু মনটো দেখিছা নহয় কেনেকৈ ক্ষীণায়ো গৈছে ল'ৰাটো অলপ। তো সেই মোৰ অৱস্থাত এনেকুৱাই, তথাপি ভ্লগটো নকৰি নোৱাৰিলোঁ, কাৰণ তোমাকতো দেখাব লাগিব কি কৰি ঘৰ চলাই আছোঁ এইকেইদিন, কি বিপদ মোৰ মানে। এপ্লিকেশ্যনটো কিন্তু বৰ সুবিধা কৰি দিছে দেই, লাগ বুলিলেই মানুহ এজন পোৱা 10 মিনিটৰ ভিতৰত। সবিতা বাইদেৱে মোক এক্সট্ৰা কাম কৰি দিছে। হে এতিয়া মামানে খাব লাঞ্চ, চব অলপ অলপকৈ লৈছোঁ দেই, পানীও একে প্লেটত লৈ লওঁ। ভাজি আছে আণ্ডা কাৰী, অকণমান ৰাইচ, অকণমান শাক আৰু দালি, অকণমান নুডলছ, আৰু অকণমান গাজৰ আৰু চাউলৰ ক্ষীৰ। আৰু মামানে মই জানো অকল এইটো বস্তুহে খাব তথাপি বাকীখিনি বনোৱা যায়, যাতে ল'ৰাটোৰ অভ্যাসটো হৈ যায় অকণমান চব বস্তু খোৱা। এইটো আমাৰ লাঞ্চ, আৰু লাঞ্চৰ মাজতে মায়ে কি বনাই আছে চাওঁ। মায়ে বনাই আছে আজি কেপচিকাম আৰু ৰঙালাও মিক্স ভাজি। মই আৰু ভাল ৰান্ধনি নহয় যে, গতিকে কি ৰেচিপি মোক নুসুধিব আৰু। ঘৰত দুটা চব্জি আছিলে, এই দুটাকে খৰচ কৰি শেষ কৰি লৈছোঁ, যাতে আজি কিনিব নালাগে। আজি গধূলিলৈ কিনিম, কালি ৰাতিপুৱালৈ কিনিম, তেতিয়াহে ফ্ৰেছ হৈ থাকিব, নহ'লে ফ্ৰিজত বেয়া হৈ যায় যে চব্জিবিলাক, হয়নে নাই? এতিয়া মামানে মোক দেখাই দি থাকিব কোনটো কোনটো খাব লাগে ইয়াৰ পৰা ন। কোনটো, এইটো নে এইটো কালাৰফুলটো? কোনটো কোৱা, কোনটো? এইটো। এতিয়া আণ্ডা খাম দেই, ৰ'বা ভাঙি দিওঁ ৰ'বা, তেতিয়াহে মজা পাবা। শাক আৰু কণীৰে ভাতটো সানি দিছোঁ, মুখখন যে কেনেকুৱা বনাইছে খাই কেনে। শাক খাই বেয়া পায় বাপেকৰ নিচিনা, তথাপি খুৱাবতো লাগিব আৰু ন। কি চাইছা মাৰবেলে, কি চাইছা? শাকটো খাব লাগিব ন, তুমি যিমান বেয়া নাপালেও। আৰু সেইফালে ভাজি হৈ আছে, আৰু পেপাৰ ৰোলটো গ'ল, আৰু টয়লেট পেপাৰৰ ৰোলটো এইটো হেছ। এইটো এতিয়া ছেইম বস্তুটো নাখায়, সি গম পাইছে অপচন্দৰ কিবা খুৱাইছোঁ, এতিয়া পচন্দৰ মাজতে দুবাৰমান দিব লাগিব ন। ভাজিখন পিছে মই ডিনাৰৰ কাৰণে বনাই আছোঁ। এনেই ৰান্ধনী এগৰাকী আছে, ব্ৰেকফাষ্ট আৰু লাঞ্চটো বনায়, ডিনাৰটো মই নিজেই বনাওঁ। একেবাৰে চিম্পল কৰি মাত্ৰ 2টা আইটেমে কৰোঁ আৰু, কাৰণ বেছিটো সময় দিবই নোৱাৰি। যি হওক, মামানৰ প্লেটৰ পৰা বস্তুখিনি গায়ব হৈ গ'ল, নাভাবিব আকৌ সি খালে বুলি। তাৰমানে ল'ৰাৰ প্ৰব্লেমটো এইটো যে সি মোক বিশ্বাস নকৰে, প্লেটৰ পৰা যেতিয়ালৈ মই আঁতৰাই নথওঁ নহয়, তো মই এতিয়া চাইড কৰি থৈ দিছোঁ, সেইখিনি মই পিছত খাম। সি মানে সন্দেহ কৰি থাকে মই সি বেয়া পোৱা বস্তুটো খুৱাই দিলোঁ নেকি আৰু মই দিওঁ, সেইকাৰণে সি এইটো সন্দেহ কৰে, কাৰণ মই তাক জবৰদস্তি এইবিলাক খুৱাবলৈ চেষ্টা কৰি থাকোঁ। আজি মানে নহ'ল আৰু, আজি অকল তাৰ পচন্দৰ বস্তুটোৱে মানে সি খাব, গতিকে
গোটেইখিনি মই অঁতৰাই থৈ দিছোঁ মই খাম ৰ'ব সেইখিনি পিছত কিমান আৰু পেলাব কণীৰ তৰকাৰী আৰু পেলাব নেকি শাকৰ ভাজি আৰু পেলাব নেকি সেয়া অৱশ্যে শাক ভাজি বা কণীৰ তৰকাৰীখিনি তাৰ কাৰণে স্পেচিয়েলি ময়ে বনাইছিলোঁ আমাৰ কাৰণে মানে হাজবেণ্ডে বেছি সোনকালে যায়তো ৰাতিপুৱাই তো তেওঁৰ লাঞ্চৰ কাৰণে যি বনাই সেয়া মই খাব পাৰোঁ কিন্তু আজি ভাবিলোঁ যিহেতু তাৰ ৰৈয়ে যাব সি নাখায় তো মই খাই লওঁ আৰু সেইকাৰণে সেইখিনি শেষ কৰি দিলোঁ আৰু তাক খুৱাওঁতে বহুত সময় লাগে আৰু এইবিলাক মানে নাচ গান কৰি কৰি খুৱাই থাকিব লাগে তাতেও সি যিমানখিনিহে খায় স্বাস্থ্য দেখিলে বুজা যায় এটাই কথা ভাল হৈছে যে ল'ৰাটোৱে দেখি দেখি ৰান্ধিব শিকি আছে এইবিলাক মই ৰন্ধা দেখি না পাকখিনি খায় ভাতটো খোৱাই নাই বাৰু তাতে অলপমান ভাত মিলাই লৈ কেনে শাক ভাজি দি ময়ে খাই দিলোঁ আৰু এখেতে কি কৰিলে আজি নুডলছো নাখালে ভাতো নাখালে শাক ভাজি দি আৰু পায়সো নাখালে কণীটো এক কামোৰ মাৰি এৰি দিলে এনেই কণী বেয়াই পায় জবৰদস্তি খুৱাও বেলেগ বেলেগ ধৰণে খুৱাব লাগে বইল কণী বিশেষ নাখায় তথাপি মাজে মাজে ভাবোঁ কুহুমটো ভাল সেইকাৰণে দিব খোজোঁ ভাতৰ লগত মিলাই বহুত নাখৰা আছে বহুত নাখৰা আৰু আজি অলপ গাটো বেয়া অলপ জ্বৰ জ্বৰ কৰিছে এইকেইদিন কনষ্টেণ্ট বৰষুণ যে সেয়া আৰু ঠাণ্ডা ঠাণ্ডা লাগি চাগে নাকটো বৈ আছে সেইকাৰণে এতিয়া উপায় নাপায় মই বিস্কুটকে খুৱাই দিলোঁ আৰু এয়া এটা অ'টছ বিস্কুট এটা আছে সেইটো আধা ফাল দিছোঁ এইটো এটা জেগেৰী বিস্কুট আছে ক'ব নোৱাৰোঁ বিস্কুটটো মানে বেয়াই দিয়কচোন সৰু ল'ৰা ছোৱালীৰ কাৰণে মই তাক চেষ্টা কৰোঁ ময়দা একদম নোখোৱাবলৈ পৰাপক্ষত মিলেটছে খুৱাওঁ যিমান মানে ময়দা ৰিপ্লেচ কৰি কেনে বা আটা ৰিপ্লেচ কৰি কেনে মিলেটছ খুৱাব পাৰি চোলাটো কি লেতেৰা হৈছে তাক মই মিলেটছে দিওঁ চাগে সেইটো এটা কাৰণ সি বেছি শকত নহয় কিন্তু হেল্ডি ইজ হেল্ডি শকত হোৱাটোতো আৰু হেল্ডি নহয় ভাত কিন্তু দিওঁ আমি নৰ্থ ইষ্টাৰ মানে ভাত নাখালেতো নহ'ব ন আমি ভাত দিওঁ চাউথতো বহুত ভাত চলে বাৰু ভাত ইমান খাই ভাল নাপায় নুডলছ চুডলছ এইবিলাক খায় নুডলছ এইবিলাকে মিলেট চিলেটৰ দিওঁ আৰু জেগৰী দিওঁ চুগাৰৰ জেগাত আচলতে চুগাৰ এনেও বেয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে 1 বছৰৰ ওপৰত হ'লে চুগাৰ দিবই পাৰি চুগাৰ জৰুৰীও হয় বডিৰ কাৰণে কিন্তু তাৰ লগত মই মানে 2 বছৰলৈ প্ৰিকশ্যন ল'ম বুলি ভাবিছোঁ তাৰ জন্মৰ সময়ত মোৰ প্ৰেগনেঞ্চিৰ 5 মাহত তাৰমানে তাৰ এটা প্ৰব্লেম ধৰা পৰিছিলে ভিটেল অৱস্থাতে কিডনী এটাৰ মানে অকণমান প্ৰব্লেম আছিলে জন্মৰ পিছত এইটো ঠিক হৈ গৈছে তথাপি মোৰ মনত ভয় এটা আছে আৰু কিডনীটো মানে ধৰক বেছি চেনি বা বেছি নিমখ খালেই এফেক্ট কৰে সেইকাৰণে পৰাপক্ষত চেনিটো বা নিমখটো মানে নিমখটো অলপ অলপ দিওঁ আৰু সোৱাদৰ কাৰণে চেনিটো একেবাৰেই নিদিওঁ তাৰে জেগাত অন্য গুড় চুৰ এইবিলাক দি দিওঁ আৰু আনৰিফাইণ্ড চুগাৰ যিটো হয় ইমান লেতেৰাটো দেখিছে চাওঁ ব'লা এতিয়া চাফা হৈ কেনে ভাল কাপোৰ এটা পিন্ধি লওঁ মই নাখাওঁ এইটো খেলনা হয় চাওঁ চাওঁ কাপোৰটো অৱস্থা নাই বিপ যে নিপিন্ধে কি কম দুখ সেইটোৱে মোৰ মামানৰ থালখন দেখি ভাবিব পাৰে সৰু ল'ৰাকনো ইমান বিধ কেলে দিব লাগে সেইকাৰণে চাগে নাখায় বেছি অপশ্যন হৈ যায় আচলতে যি বনাওঁ তাৰ কাৰণে ৰাতিপুৱাতে একবাৰতে দিনটোত যেইবাৰে খুৱাওঁ মই গোটেইখিনি প্লেটত তেনেকৈ সজাই লওঁ আজিকালি যাতে মানে তাৰ পচন্দৰটো সি খায় আৰু নহ'লে জবৰদস্তি খুৱাব খুজিলে নাখায় কান্দা কাটা কৰি মানে তাতেই শেষ হৈ যায় যে এইফালে ভ্লগটো কণ্টিনিউ কৰিছোঁ দ্বিতীয় দিনা আজিও স্নেবিট এপটো ইউজ কৰিব লগা হৈছিলে ধেমাজিৰ মানুহ আজি ক'ৰ মানুহ আহিছে জানে বাইদেউ আপোনাৰ ঘৰ ক'ত কওক মোৰ ঘৰ গুৱাহাটী হয় তামোলপুৰ ডিষ্ট্ৰিক্ট এইয়া তামোলপুৰৰ মানুহ দেখিছা মামান আমাৰ ঘৰত খালি অসমৰ মানুহে আহি থাকে এতিয়া মই অসমত নাথাকিও মানে একেবাৰে অসমত থকা যেন লাগিছে আৰু অসমৰ মানুহে কাম বিচাৰি আছে যদি স্নেবিট একদম আপোনালোকৰ কাৰণে সব ঘৰৰ মানুহ ইয়াতে সেইদিনা আকৌ মানে মানুহজনৰ অলপ গাটো বেয়া জ্বৰ চৰ্দি লাগি আছিলে ক'লে বোলে ঘৰৰ খানা খাব ইচ্ছা নাই মানে দিদিক
তেওঁৱে কয় অলপ কম মছলা কম তেল দি বনাবৰ কাৰণে তাৰপিছত যেতিয়া এনেকুৱা চৰ্দি লাগে তেতিয়া এনেকুৱা হেৰেঙা খানা খাবলৈ মন নাযায় যে মই বোলো মই ৰান্ধি দিওঁ ক'লে যে মই আৰু তাক ৰাখিব নোৱাৰোঁ মানে মোৰ দ্বাৰা নহ'ব আৰু গাটো বেয়া লাগিছে মই বোলো তে কি কৰিবা খানা আনাই লোৱা ক'লে নহয় গৈ কেনে খাম বাহিৰত বোলো ড্ৰাইভ কেনেকৈ কৰিবা যদি গায়ে বেয়া কৈছে নাই মই ড্ৰাইভে কৰি ল'ম ঘৰটো থাকি আমনি লাগিছে আচলতে এদিনা অফিচৰ ছুটি আছিলে তো দিনটো ঘৰত থাকি মানে বেছি বেমাৰী ফিল হৈছে বোলে সেইকাৰণে ক'লে বোলা বাহিৰত খাই আহোঁ তো ঘৰৰ খানা ঘৰতে থৈ আমি গ'লোঁ আৰু বাহিৰত খাব আৰু ওচৰতে এখন ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট আছিলে এওঁ আকৌ ভেজিটেৰিয়ানহে মানে বেছিভাগ ভেজিটেৰিয়ান খাই ভাল পায় ঠিক প্ৰপাৰ ভেজিটেৰিয়ান নহ'লেও সেইকাৰণে এইখন চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ঘৰৰ ওচৰতে আৰু তাতেই গ'লোঁ তিনিওটাই আৰু মামানে খেলি আছে ৱেইট্ৰেছ বাইদেউগৰাকীৰ লগত দুয়োগৰাকী ৱেইট্ৰেছ আপোনালোকে দেখি আছে যে তেওঁলোকো অসমৰ এই গোটেই এপিছ'ডটো ডেডিকেটেড টু পিপল অফ আছাম ইন বেংগলোৰ অসমীয়া মানুহ বেংগালোৰত বাইদেউ ক'ৰ পৰা আহিছে কওক বঙাইগাঁও এইয়া ইয়াতে বঙাইগাঁৱৰ মানুহ আৰু এইফালে মংগলদৈ আমি চবতে আমাৰ মানুহ লগ পাওঁ ন তাহা তাহা তাহাৰ ধান্দা ইডলিত মোবাইল দিমা খাই লৈ আমি আহি গ'লোঁ ঘৰ আৰু আহি কিনে মামানে আৰু বাপেকে শুলে এতিয়া মই আহিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ এতিয়া ৰাতিৰ বাজিছে 10:30 মামানে শুলে বাপেকেও শুলে আৰু মই বোলো আজিৰ ব্লগটো মানে এইকেইদিনৰ যিটো কণ্টিনিউৱাছ ব্লগ চলি আছে এইটো মই শেষ কৰোঁ কনক্লুড কৰিবলৈ বোলে আপোনালোকৰ লগত কথাটো এবাৰ জনাই দিওঁ আপোনালোকে ভাবি আছে কি হ'ল মোৰ মেইড ছিটুৱেশ্যনটো ইমান বেলেগ মেইড কেলে ঘৰত মোৰ মেইডৰ কাহিনীটো বহুত লম্বা দেই বেংগলোৰত অহাৰ পৰা কিমান মেইড ৰাখিলোঁ প্ৰথমে যেতিয়া আহিছিলোঁ তেতিয়া প্ৰেগনেঞ্চিৰ টাইম আছিলে গতিকে ঘৰৰ পৰাই দেউতাই কৈছিলে ঘৰত মানুহ এগৰাকী থাকিছিলে তেওঁকে ৰাখি লোৱা মানে তোমাৰ কাৰণে সুবিধা হ'ব তেনেকৈ তো মই তেওঁকে ৰাখিলোঁ মানে আমাৰ মাৰ ঘৰত আৰু মা দেউতাৰ ঘৰত তো ঠিকে আছিলে বাৰু এতিয়া ঘৰৰ কামটো মোৰ সিমানে আছে ইনফেক্ট এতিয়া মোৰ ঘৰটো ডাঙৰ বৰ্তমান এইটো 3 BHK আগতে 2 BHK আছিলে তো কাম হয়তো অলপ কম আছিলে তেতিয়া তথাপিও মানে চেলাৰী মই সিমানেই দিছিলোঁ এতিয়া মোৰ ইয়াতে যিখিনি মেইড মানে যাক যেনেকৈ ৰাখিছোঁ চেলাৰী সমানেই খালি তেতিয়া অলপ খৰচ বেছি আছিলে কাৰণ পাৰ্মানেণ্টলি যেতিয়া আপোনাৰ ঘৰত কোনোবা থাকে আপুনি নিশ্চয় তেওঁক সমানে খোৱা লোৱা কাপোৰ কানি দিয়া গুৱাহাটীলৈ অহা যোৱা ফ্লাইটৰ টিকেট ক'ৰবাত ফুৰিবলৈ গ'লে লগত লৈ যোৱা আদি ইত্যাদি বহুত খৰচা থাকে আৰু খৰচা তথাপিও বহন কৰিব পাৰি কোনোবা যদি আপোনাৰ একেবাৰে মানে বিপদৰ সঁহাৰি হয় কাৰণ মই তেতিয়া অকলশৰীয়া আছিলোঁ ঘৰৰ মানুহৰ লগততো নাছিলে এওঁ দিনটো অফিচত থাকে তো মানুহ এগৰাকী ঘৰত থাকিলে সুবিধা কাৰণ মোৰ লগত আল্টিমেটলি গৈ সেইটোৱে হ'ল যে হঠাৎ মোৰ ৱাটাৰ ব্ৰেক হৈ গ'ল তো যিটো মানে ভয় আছিলে ঘৰত অকলে থাকিলে কি হ'ব হঠাৎ কিবা হ'লে সেইটোৱে ছিটুৱেশ্যন হ'ল কিন্তু আনফৰ্চুনেটলি সেই ঘটনাটোৰ আগতে মোৰ এই মেইডগৰাকী গুচি গ'ল মানে কিছু কেইবাৰ ঢোকা দিছে আৰু এতিয়া মই কি বুলি ক'ম আজি হওক তো খৰচ পাতি বেছি আৰু কাম চাফা আছিলে ভাল আছিলে কিন্তু বহুত মুডি আছিলে আৰু তেওঁৰ মুডৰ লগত মানে মোৰ গোটেই ঘৰৰ পৰিৱেশ নষ্ট হৈছে মুড অফ হ'লে মানে বেয়া ব্যৱহাৰ আদি ইত্যাদি বেয়া ব্যৱহাৰ ঠিক নহয় মানে আৰু মুখ উফন্দাই বহি থাকিলে যে আপোনাৰ ঘৰৰ পৰিৱেশটো অকণমান বেয়া হৈ যায় আফটাৰ অল এফেক্ট কৰে ন সমানে মৰম কৰি যিহেতু আমি ৰাখোঁ তেওঁৰ মুডটো বেয়া হৈ থাকিলে আপোনাৰ ঘৰৰ পৰিৱেশটো বেয়া হৈ যায় সেইটোৱে তো এইবিলাক গৈ থৈ মানে মই তেতিয়াৰ পৰা ভাবিলোঁ নাই এনেকৈ পাৰ্মানেণ্ট মানুহ ৰখা ভাল নহ'ব আৰু মোক কেইবাবাৰো মানে মানুহজনে ঢোকা দিছে মানে ঠিক মোৰ বিপদৰ দৰকাৰৰ সময়ত তেওঁ ঘৰ যাব লগা হয় আৰু ঘৰ যোৱা মানেতো গম পাইছে আৰু খৰচটো কি ধৰণৰ হয় যি হওক এইখিনিতে মই মানে মোৰ শাহুমাৰ এটা গুণ গাই লওঁ দেই শাহুমা মানে মেইড ডিপেণ্ডেণ্ট নহয় মানে আছে তেওঁ ঘৰটো যিটো হেৰি আৰু ধৰক সৰা মোচা তেনেকৈ কৰিবলৈ হেল্পটো অলপমান আমাক লাগে আৰু তো তেনেকৈ মাৰো হেল্প আছে কিন্তু এই যিটো এটা কনষ্টেণ্ট হেল্পৰ আমাৰ হেবিট আছে নহয় বহুতৰে
সেই হেবিটটো মানে মায়ে বৰ ধুনীয়াকৈ নিজকে সেইটো হেবিটৰ পৰা বাহিৰ কৰিছে আৰু মাক দেখি দেখি এতিয়া ছোৱালীয়ে বোৱাৰীয়ে দুয়োজনীয়ে আমি মানে সেইটো ৰাস্তাতে গৈ আছোঁ এতিয়া আমাৰ বাও মানে পাৰ্মানেণ্ট মানুহ নাৰাখে ময়ো মানে মোৰ আচলতে উপায় নাই মই একদম কাকো নাৰাখিলেও নহয় কাৰণ মই মামানক টাইম দিব লাগে সি সৰুৱে আছে সেইকাৰণে মানে বহুতে বাৰু কৰে দেই মই একদম মানিছোঁ বহুতে উইদাউট মেইডো বহুত ধুনীয়াকৈ ঘৰ সংসাৰ চলায় মই নোৱাৰিম কাৰণ মোৰ ল'ৰাটো অকণমান মানে আলসুৱা সি প্ৰিমেচিয়ৰ বেবী আছিলেতো তাৰ প্ৰথমৰ পৰা ডক্টৰে কৈছে একেবাৰে মানে প্ৰথম কেইদিন পূৰা মাকৰ ওচৰতে ৰাখিব সি সেনেকৈ মানে সি অলপ আলসুৱাৰ মাকৰ লগত থাকে তাক লৈ সকলোখিনি কৰা সম্ভৱ নহয় কাৰণেই মানে সৰা মোচা এইটো জাষ্টিফিকেশ্যন নিদিলেও হয় চবে বুজে আজিকালি তো যি হওক আৰু ফৰ ৰিজনছ লাইক ডেট তো সেই মানুহগৰাকী যোৱাৰ পিছত মই লক্ষ্মী দিদিক ৰাখিলোঁ মোৰ পুৰণা ফ্লেটটোত লক্ষ্মী দিদিক মানে মই পাইছিলোঁ আৰু দেই A1 মানে কোনো কামৰ কমপ্লেইন নাই আৰু যেতিয়া আহিব ক'ব আপুনি তেতিয়া আহিব চুপ চাপ একফালৰ পৰা মেচিনৰ নিচিনা চব যি মানে সাৰাৰ পিছত মোচা ডাষ্টিং কৰা বাচন ধোৱা তেওঁ মনে মনে কৰি যাব আপুনি দেখাই থাকিব নালাগে চেক কৰি থাকিব নালাগে ধুনীয়াকৈ কিচেন কাউণ্টাৰ চাফা কৰি দিব কোনো অসুবিধা নাই তো লক্ষ্মী দিদিৰ লগত মই বহুত সুখী আছিলোঁ আমাৰ ৰিলেশ্যনশ্বিপটো বহুত ধুনীয়া আছিলে কোনো এডভান্সৰ ঝিক নাই একো নাই তেওঁ যেতিয়াই পইচা খোজে মই এডভান্সো দি দিওঁ তেওঁক কাৰণ মই জানোৱে পইচা মাৰিটো আৰু ক'তো গুচি নাযায় এনিৱেজ যি হওক লক্ষ্মী দিদিৰ লগত ধুনীয়া ৰিলেশ্যনশ্বিপটো শেষ হ'ব লগা হ'ল কাৰণ এইটো ঘৰত তেওঁ সময়ত আহি নাপায় 1:30 বজাত তেওঁ আহি পায় যিটো মোৰ কাৰণে একেবাৰে অসুবিধা হৈ গ'ল তো একদম মন নাথাকাও তেওঁক এৰিব লগা হ'ল তাৰপিছত ৰাখিলোঁ শান্তা দিদি এতিয়া কাম বিৰাট ভাল দেই মই মানে ক'ব লাগিব আৰু মিছা কথা কৈ লাভ নাই তেওঁ বিৰাট ধুনীয়া মাজতে CMলৈ মনত পৰি গ'ল দেই তৰুণ গগৈ ছাৰলৈ মনত পৰি গ'ল তেওঁ যে কয় মিছা কথা কয় কিডাল হ'ব তেনেকুৱা যি হওক তো কাম বিৰাট চাফা আছিলে দেই মানুহগৰাকী একদম মানে আৰু নোকোৱাকৈও মানে বহুতখিনি কাম কৰে কাম তেওঁ বিচাৰি ধৰক কোনোবা দিনা ভৰি মোচাকেইখনেই নিজে ধুই দিলে বা কিচেন গেছৰ তলত বহুতে চাফা নকৰে বা কিচেন ড্ৰৰৰ ভিতৰত চাফা নকৰে তেওঁ মানে সেইখিনিও কৰি দিয়ে তো পচন্দ খুব আছিলে কিন্তু আহে 10:30 আহিম বুলি কৈ কেনে মানুহজনী 12:30 1টা বাজি যায় কেতিয়াবা এনেকৈ অসম্ভৱ ন বাহি ঘৰলৈ আপুনি 1টা বজালৈ কেনেকৈ বহিব কওকচোন সাৰিবলৈ যদি মোৰ টাইম থাকিলে আৰু মই যদি সাৰিয়ে ল'লোঁ হয় মানুহগৰাকীক মই ৰাখিলোঁ হয় নেকি সেইকাৰণে মানে মোৰ সহ্য নহ'ল মই বহুত দিন ক'লোঁ বোলে আহিবা সময়ত আহিবা মানে কয় না আহিম দিদি মই আহিম তাৰপিছতে অসম্ভৱ হৈ গ'ল নাহে পিছত মোক ক'লে অকণমান এডজাষ্ট কৰা না মই বোলো এডজাষ্ট কেলৈ কৰিম ইমান পইচা দি কেনে মানুহ ৰাখিছোঁ এডজাষ্ট কৰিবলৈ নিয়ে কামটো আৰু এটলিষ্ট সময়টো 1 ঘণ্টা লেট হ'লেও বুজিব পাৰি 10:30 মানুহ 11:30 আহিছে ই 1:30 আহিলে কেনেকৈ হ'ব তেওঁ মানে ক'লে যে ঠিক আছে এটা বেলেগ মানুহ বিচাৰা মইতো টাইম এডজাষ্ট কৰিব নোৱাৰিম মই বাকী যিবিলাক ঘৰত কৰোঁ সেইবিলাক ঘৰত বেছি পুৰণা মানে আগৰ পৰা কৰি আছোঁ তো সিহঁতৰ লগত মই টাইম বদলাব নোৱাৰিম তো মই ক'লোঁ তুমি আগতে ক'ব লাগিছিলে মোক মিছাটো কেলৈ ক'লা আজি হওক গ'ল কথা আৰু তেওঁক মই তাতেই এৰি কেনে মানে ভাবিছিলোঁ 2 দিনত পাই যাম পিছত 2 এদিন নহয় 3-4 দিন লাগিলে 3-4 দিনত মানে 2 দিন নিজেই মেনেজ কৰিলোঁ এদিন ভাইটিহঁত আহিছিলে সিহঁতক পূৰা কামত লগাই দিলোঁ তাৰপিছত সৰা মোচা কোনোবাই ৰন্ধা বঢ়া এইবিলাক মানে কৰি দিলে ৰন্ধা বঢ়া মানে সাধাৰণতে বেলেগ দিদি এজনী কৰে কিন্তু তেওঁ মানে গা বেয়া প্ৰায় এবচেণ্ট অলপমান অসুবিধা আছে মানে মানুহগৰাকীৰো যি হওক আৰু তো শান্তা দিদি নাহাৰ পৰা অকণমান নিজে মেনেজ কৰিলোঁ তাৰপিছত দেখিলোঁ অসম্ভৱ হৈ পৰিছে আৰু মামানক টাইম দিব নোৱাৰি এইবিলাক কৰি থাকিলে তো স্নেবিট বুলি এপ এটা আছে যেনেকৈ ফেচবুক এটা এপ যেনেকৈ হোৱাটছএপ এটা এপ সেনেকুৱা এটা এপ্লিকেশ্যন আছে স্নেবিট এইটো অৱশ্যে অসমত এতিয়ালৈ নাই চাগে দেই বেংগলৰতহে আছে তো ইয়াতে মানে আপুনি ডমেষ্টিক হেল্প মানে ঘৰুৱা মানুহ এনেকৈ বুক কৰিব পাৰে ঘৰুৱা সহায় কৰিব পৰা মানুহ বুক কৰিব পাৰে তো মই বুক
কৰিছোঁ দুদিন দুগৰাকী আহিছে অসমৰ দুগৰাকী এনে মানে এথনিচিটি নেপালী তেওঁলোক নেপালী মানুহ কিন্তু অসমতে ঘৰ আৰু তেওঁলোকে ধুনীয়া অসমীয়া কয় কথা চথা পাতি গম পালোঁ এইটো এটা ভাল আৰ্নিং অপৰচুনিটি মানে গৰাকীয়ে জনালে আৰু 30,000 পৰা 40,000লৈকে তেওঁলোকে চেলেৰি পায় চেলেৰি বেচিছত কাম কৰে যিটো মই ভাবোঁ খুবেই ভাল অপৰচুনিটি কাম কৰিবৰ কাৰণে যদি আপুনি কাৰোবাক ঘৰে ঘৰে এনেকৈ মানে কাম বিচাৰিব নোখোজে তে আপোনাৰ এপৰ থ্ৰুদি বুকিং আহি যাব যেনেকৈ ছুইগি জমেট' অৰ্ডাৰ হৈছে তেনেকৈ আৰু 10 মিনিটৰ ভিতৰত আপোনাৰ ঘৰত আহি যাব ৰেটো মানে ভালেই আমি যিটো ৰেট পে' কৰোঁ এতিয়া 60 মিনিটৰ নেকি সেইটো আছিলে আপোনাৰ 60 নহয় মই 90 মিনিটৰ কাৰণে কৰাইছিলোঁ এদিন তো মই এনেই কিবা এটা অফাৰত মই 99 টকাত পাইছিলোঁ এনেই কিন্তু এৰাউণ্ড 160 বা তেনেকুৱা কিবা এটা হয় আৰু তো 90 মিনিটত আহি কেনে আপুনি ভাবিব এই অকল 90 মিনিটৰ কাৰণে ইমান পইচা দিম নেকি বা কিছুমান ভাবিব ইমান কম নেকি ঘৰৰ কামৰ আপুনি যিটোৱে নাভাবক কিয় কিন্তু 90 মিনিটত মানে ফটাফট যদি আপুনি কনচেনট্ৰেশ্যন দি কৰে গৃহিণীবিলাকেও কৰিয়ে লয় ধৰক ঘৰটো ডাষ্টিংটো সদায় নকৰাওঁ এই দুদিন বাহিৰা মানুহ মাতাইছোঁ মানে অকল ঝাৰু মোচা আৰু বাচন ধোৱা আৰু লণ্ড্ৰি কাৰণ কাপোৰ বহুত জমা হৈ গৈছিলে মই ভাজ কৰিবলৈ সময় পোৱা নাছিলোঁ তো সেই শুকোৱা কাপোৰ ভাজ কৰা আৰু ধোৱা কাপোৰ লগোৱা এই 4টা কাম 90 মিনিটত হৈ যায় তো উপায় নাপায় দুদিন তেনেকৈও কৰালোঁ আৰু উপায় নাপায় মানে কিছুমান কৰিব লগা হয় যদিও লাজ লাগে ক'বলৈ মানে ছোৱালী মানুহ হয় ঘৰৰ কাম বেলেগক দি কিয় কৰাব লাগে কিন্তু সেই আৰু মাকবিলাকে বুজিব আচ্ছা তো স্নেপবিট হৈ গ'ল আৰু বৰ্তমান ভাল খবৰ মই এতিয়া পাৰ্মানেণ্ট মানুহ পাই গৈছোঁ ঠিকে মানে আগত যি ৰেটত চলি আছিলে তেনেকেই সিমান মানতে নতুন মানুহ এগৰাকী পাই গৈছোঁ আৰু মানে এওঁৰ এটা বেলেগ ভাল কোৱালিটি আছে বুজিছেনে একেবাৰে কথা কম কয় মই যিটো বিচাৰোঁ আৰু সময়ত আহে দুটা গুণ মোক একেবাৰে ইম্পৰ্টেণ্ট আৰু মোৰ ঘৰত কাম কৰিবলৈ সময়ত আহিব লাগিব আৰু আপোনাৰ মুডে মোৰ ঘৰটো ইফেক্ট কৰিব নালাগে আপুনি সুখী দুখী বেছি কথা কয় কম কথা কয় বা ইয়াৰ কথা তাত কয় এইবিলাক মানে মোক নালাগে নিজৰ ফালে নিজে ৰাখক প্ৰফেচনেলি মোৰ কামটো কৰি কিনে গ'লেই হ'ল তো সেইটো শান্তা দিদিৰ লগত এইটো অলপ অসুবিধা আছিলে একেবাৰে ঘৰ সংসাৰৰ চাৰিওপিনৰ কাহিনী আহি কিনে কয় মোৰ শুনিবলৈ সময়ো নাথাকে ধৈৰ্যও নাথাকে তথাপি আৰু শুনিব লগা হয় তো এগৰাকীৰ মানে সেইটো ভাল একেবাৰে কথা নকয় আৰু কথা ক'লে তেওঁ বেয়াও পায় মোৰ এনেকুৱা লাগে যদি আপুনি কিবা বেছি পাৰ্চনেল সোধে বা বেছি ইটো সিটো কয় তেওঁ যেন মাইণ্ড কৰে মোৰ এনেকুৱা লাগে যিটো ময়ো ভাল পাওঁ কাৰণ মোৰো কিছুমান বাউণ্ডেৰিজ থাকিলেই মই ভাল পাওঁ তো বৰ্তমান মই সুখী আপোনালোকক দেখাম অন্য ব্লগত নেক্সট ব্লগত মই দেখাম বাৰু গীতা দিদিক তেওঁৰ নাম গীতা দিদি আৰু আজিলৈ এইটো ব্লগ ইয়াতে সামৰিছোঁ কাৰণ এতিয়া নহ'লে মামান উঠি যাব এইটো মই আপলোড কৰি দিওঁ মোৰ ব্লগবিলাক চাই থাকিব মোৰ মালৈ লিখা চিঠিবোৰ আপোনালোকক এনেকৈয়ে পঢ়ি পঢ়ি শুনাই থাকিম মায়ে শুনিছে বা নুশুনিছে নাজানো কিন্তু আশা কৰিছোঁ আপোনালোকে শুনি যেন সেই অনুভূতিটো পায় নিজৰ মাৰ লগত কথা পতা মই নাপালেও আপোনালোকে যেন ৰিলেট কৰিব পাৰে আৰু প্ৰথমবাৰলৈ যদি চেনেলটোত আহিছে প্লিজ 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 ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাকত কমেণ্ট কৰি নিশ্চয় জনাব দেই ক'ৰ পৰা চাইছে আপোনালোকে আৰু যদি কিবা বেলেগ দেখাব লাগে বা কিবা ইমপ্ৰুভ কৰিব লাগে যিকোনো আজিলৈ আহিছোঁ আৰু মা মই চিঠিখন ইয়াতে সামৰিলোঁ ইতি তোমাৰ মৰম আৰু মিঠু